হেল্ল' বন্ধুসকল, মোৰ পেজটোলৈ স্বাগতম। আজি মই দুপৰীয়া ৰাতিপুৱা মানে কি ব্যস্ত থকাৰ বাবে ইটো সিটো কাম কৰি ব্যস্ততাত ৰাতিপুৱা ল'ৰা ছোৱালীখিনি পঠিয়াব লাগে, মানুহজনৰ স্কুল আছে, সকলোকে পঠিওৱাৰ কাৰণে ৰাতিপুৱা মই ভিডিঅ' কৰিব পৰা নহয়। এতিয়া দুপৰীয়া ভাতটো মই কেনেকৈ বনাইছোঁ, সকলোৱে বাৰু একেধৰণেই বনায়। কি বনালোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আমি সকলোৱে একেলগে ভাত বনাম। এতিয়া মই প্ৰথম এই জুইৰ কামখিনি কৰি লওঁ। মানে কি জুই ভাত বনাওঁ, এতিয়া চৌকাটো চাফা কৰি লৈছোঁ। চৌকাটো চাফা কৰি মেলি দালিকণ বহাইছোঁ। তাৰপিছত বিলাহী, অকণমান খাই জিৰাইছোঁ। তাৰপিছত এই মোবাইলৰ পইচা পালে সেইটো অংকখিনি কৰিবলৈ অকণমান ৰিজন দিব লাগে। দুপৰীয়া গধূলি বুলি কথা নাই, মই ভাবোঁ যেতিয়া সময় পাওঁ